আকৌ চৰ্চাত ভণ্ড সাধু বাবা। সাধু বাবাৰ আশ্ৰমত চলে যৌনাচাৰ। কিশোৰী যুৱতীক আশ্ৰয় দিয়াৰ নামত যৌন আতিশয্যা চলাই গ্ৰেপ্তাৰ ভণ্ড সাধু বাবা। পুনৰ সংবাদহীৰ নামত এগৰাকী ভণ্ড সাধু বাবা। একাংশ ভণ্ড বাবাই আশ্ৰম খুলি ধৰ্ম প্ৰচাৰৰ নামত অনৈতিক কাৰ্যকলাপ চলাই বিভিন্ন সময়ত ৰঙাঘৰৰ আলহী হোৱাৰ সময়তেই পুনৰ এইবাৰ চৰ্চালৈ আহিছে আন এগৰাকী বাবা। স্ক্ৰীণত দেখা অন্ধ্ৰপ্ৰদেশৰ এইজন বাবাই তেওঁৰ আশ্ৰমত থকা এগৰাকী 15 বছৰীয়া অনাথ কিশোৰীক একাধিকবাৰ ধৰ্ষণ কৰাৰ অভিযোগত সোমবাৰে নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ হোৱা এইজন বাবা বিশাখাপট্টনমৰ জ্ঞানন্দ আশ্ৰমৰ প্ৰশাসক পূৰ্ণানন্দ সৰস্বতী। ভণ্ড বাবাৰ বিৰুদ্ধে অত্যাচাৰ আৰু যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ভুক্তভোগী কিশোৰীৰ সৰুতেই পিতৃ মাতৃৰ মৃত্যু হৈছিল আৰু 2 বছৰৰ পূৰ্বে আইতাকৰো মৃত্যু হোৱাত তেওঁক আশ্ৰমত থৈ গৈছিল। আৰু সেই ভণ্ড বাবাই অভিভাৱক নথকাৰ সুযোগ লৈ বিগত কেইবামাহো ধৰি নাবালিকা ছোৱালীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। ইপিনে কিশোৰীগৰাকীয়ে কেইবাবাৰো আশ্ৰমৰ পৰা পলায়ন কৰাৰ চেষ্টা চলাইছিল যদিও বিফল হৈছিল। পিছত কিশোৰীগৰাকীয়ে অতি কৌশলেৰে আশ্ৰমৰ পৰা পলাই আহি আৰক্ষীৰ কাষ চাপে। সাহসী কিশোৰীগৰাকীয়ে ভণ্ড বাবাৰ এনে কাৰ্যৰ বিৰুদ্ধে আৰক্ষী থানাত গোচৰ ৰুজু কৰে। আৰক্ষীয়ে নিশাই আশ্ৰমৰ পৰা লম্পট বাবাক গ্ৰেপ্তাৰ কৰে। সম্প্ৰতি ভণ্ড বাবাৰ এনে নিকৃষ্ট কাণ্ডই এতিয়া সমগ্ৰ অন্ধ্ৰপ্ৰদেশত ব্যাপক চৰ্চা লাভ কৰিছে। নিউজ ডেস্ক নৰ্থ ইষ্ট ভিউ। যোৰহাটৰ পুলিবৰস্থিত দেওপানী অটকৰ দুচকীয়া বাহনৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ ইয়াত এপ্ৰিলিয়াৰ লগতে ইটালিয়ান কোম্পানীৰ স্কুটাৰ উপলব্ধ। ইয়াত সকলো ধৰণৰ দুচকীয়া বাহনৰ এক্সচেঞ্জ উপলব্ধ। ন্যূনতম ডাউন পেমেণ্টৰ সুবিধা। আমাৰ দুচকীয়া বাহনসমূহৰ মাইলেজ প্ৰতি লিটাৰত 40ৰ পৰা 50 কিলোমিটাৰ। সেয়ে আজিয়ে আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ দুচকীয়া বাহনখন। আমাৰ ঠিকনা দেওপানী অটকৰ পুলিবৰ নিয়াৰ গোয়েলকিয়া সাৰ্ভিস চেণ্টাৰ যোৰহাট 785006। আমাৰ ফোন নম্বৰ 8638788241 8638383159 আৰু 6900179978। শ্ৰী ফাৰ্নিচাৰ ঘৰৰ প্ৰয়োজনীয় গুণগত ফাৰ্নিচাৰ সামগ্ৰীৰ একমাত্ৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আপোনাৰ ঘৰৰ নিত্য প্ৰয়োজনীয় বিভিন্ন ষ্টাইলৰ বিছনা, সোফা, ডাইনিং, শ্বকেছ আদিকে ধৰি সকলো প্ৰয়োজনীয় সামগ্ৰী আমাৰ ইয়াত উপলব্ধ। দেৰি নকৰিব, আজিয়ে আহক আৰু ক্ৰয় কৰি লৈ যাওক আপোনাৰ লাগতিয়াল ফাৰ্নিচাৰ। আমাৰ ঠিকনা শ্ৰী ফাৰ্নিচাৰ, BG ৰোড, নিউ বালিবাগ, যোৰহাট। আমাৰ ফোন নম্বৰ 9854006504 9854096512।